बिजनीआव एक्साइज मावख'गिरिफोरनि सायाव जौनि बेरेखायै सं दाननायाव सरासनस्रा सुबुंफोरनि सायाव देहायारि गाग्लोबनाय अजद थिखांदों। लोगोसे जर जुलुम खालामनानै गोबां रां जुरिमाना लानायाबो सोराङाव फैदों। बेखौ लानानैनो बिजनी पानबारि पुलिस थानायाव एक्साइज बिफाननि बेरेखायै एफआइआर होनाय जायो। जेराव न'आव लोंनो लाबोनाय गंनै बियारनि बथलखौ फ्रिजआव मोननायखौबो जुरिमाना होनो गोनां जानांदोंमोन। अजद बायदिब्ला बङाइगाव जिल्लानि आबकारि बिफाननि सामलायगिरि अमरेन्द्रनाथ, चिरांनि आबकारि बिफाननि सामलायगिरि गौरां चौधुरी आरो क'क्राझारनि एक्साइज इन्सपेक्टर रिजवाननि दैदेननायाव मोनसे हानजाया थांनाय 11 सेप्तेम्बर खालि बिजनीनि गुबुन गुबुन जायगायाव सिग्रोमदोंमोन आरो 4 आइजोफोरजों लोगोसे 12 सुबुंफोरखौ हमदोंमोन। जौनि फालांगियाव जेबो रोखोमनि लोब्बा गैयै सुबुंफोरखौ हमनानै बुनायनि अनगायैबो बे हानजाया सनायख'लायाव गंसे न'खरनिफ्राय बिसना गान्दु सिङाव दोननाय नोगोद 47,000 रां लांखुमानायनिबो अजद थिखांदोंमन। दिनै गाग्लोबजाग्रा अजय दास मुंनि सासे सुबुङा पानबारि पुलिस थानायाव एफआइआर होबाय। अजय दास आरो फंबायखौ आबकारि हानजाया क'क्राझाराव गावसोरनि मावख'आव जोबथेना बुदोंमोन आरो 50,000 रां दाबि खालामदोंमोन। उनाव नोगोद 22,000 रां लायो आरो गुगोल पेनि गेजेरजों 14,000 रां होनो गोनां जानानै फैयो। आरो बै गासैबो रांफोरखौ मधुराम बसुमतारी मुंनि सासे सुबुंनि गुगोल पे एकाउन्टनि गेजेरजों हरनाय जादोंमोन। दिनै गाग्लोबजाग्रा सुबुङा न्याय नागिरनानै पानबारि पुलिसनि खाथियाव साफियो। আমার বটেগা কিবা নতুন মাটি থাকে, মই থাকো দৰংগা 2 নং দৰংগা। তাতে 4টা গাড়ী হতে আইছে, আইতনে বিশ্বকৰ্মা পূজাৰ কাৰণে 7টা বিয়াৰ আনা হৈছিল। বিজনী ওৱানচেপৰ পৰা কিংফিচাৰ এটো ফ্ৰিজত পাইছে, এটো লৈ গৈছে, বটেগা উঠাই লৈ গৈছে। পাছত কৈছে গাঁৱৰ মানুহ যে 7টা বজাত কোকৰাঝাৰত যাব কবি, নেগেলে চালান কৰি দিম। মই 6:30 মানত যাই পাইছো সন্ধিয়া। তাৰপিছত যোৱাৰ পিছত মোক ডাকি লৈছে ঘৰৰ ভিতৰত, কয় তই কি হৈছা? মই কৈছোঁ মোৰ বটেগা ল'ব আহিছোঁ। কোনে হয় তোৰ বটেগা? ৰঞ্জিত দাস। পিছত কয় আৰু কোনে আহিছে? নাই ছাৰ, মই অকলে আহিছোঁ আৰু একজন ড্ৰাইভাৰ আহিছে। কয় এতে যে আহিছা আৰু কাবাই মানুহ আহিছে না নাই? নাই। কয় তুমি যে এইগিলা যে মাল লৈছা কাৰ পৰা লৈছা বিয়াৰ? মই কৈছোঁ বিজনী ওৱানচেপৰ পৰা মই আনছোঁ বিশ্বকৰ্মা পূজাৰ কাৰণে। আমি গাড়ী চলাওঁ, কোনোবা সময় গৰমৰ কাৰণে খাব মন যায় কাৰণে মই ফ্ৰিজত ৰাখিছিলোঁ। পাছত মোক ঘৰৰ ভিতৰত ডাকি ল'লে, লৈ তনে বেলেগ আৰু মানুহৰ কিবা কিবি মদ চদ আছে এইগিলা মোক দুখায়। কয় এইগিলা ক'ৰ পৰা লৈছা? ভুটানী মাল কি মাল মই এইগিলা এইবিলাক চিনি নাপাওঁ। মই কৈছোঁ ছাৰ এইগিলাক মই লোৱা নাই। কৈছোঁ কাৰণে একজন ইউনিফৰ্ম পিন্ধা মানুহ পুলিচ আছিলে, সেই পিছত যাই তনে মোৰ ঘৰত ধৰি 2 থাপ্পৰ মাৰিলে। অফিচৰ ভিতৰত দৰ্জা মাৰি লৈছিলে। কয় সঁচা কথা ক। মই কৈছোঁ মই ছাৰ সঁচা কথা কওঁ, মই বিজনী ওৱানচেপৰ পৰা 7টা বিয়াৰ লৈছিলোঁ, এইটোৱে মই সঁচা কথা আৰু মই এইবিলাক নাজানো। কয় পেংকুমাৰৰ পৰা মাল লৈছিলি যে ভুটানী মাল, এইগিলা ক'ত ৰাখছা? মই কৈছোঁ নাই ছাৰ মই নাজানো, মই লোৱা নাই। এইটো কৈছোঁ কাৰণে কয় হ'ব ঠিক আছে বাহিৰত যা। গেলোঁ, অলপ পিছত আৰু ডাকি ল'লে, লৈ তনে কয় পেংকুমাৰ ক'ত ক'ত মদ ৰাখে ক। মইতো ছাৰ এইবিলাক নাজানো। কয় পেংকুমাৰক তই চিনি নোপোৱা? কয় মই কৈছোঁ ছাৰ পেংকুমাৰকতো মই চিনি পাওঁ, তাই ক'ত কি ৰাখে এইগিলাকতো মই নাজানো। এইটো কৈছোঁ কাৰণে আকৌ দৰ্জা বন্ধ কৰিলে। বন্ধ কৰি 3জনে মোক পিটিলে। পিটি কয় তোৰ ভাইটিক যদি ল'ব খোজা তই পইচা লৈ 50,000। পইচা 50,000 টকা দিলে তোৰ ভাইটিক লৈ যাব পাৰিবি। পাছত মোৰ বটেগাৰ কিবা চিটি স্কেন কৰিছে, গলত প্ৰব্লেম হৈছে, চিটি স্কেন ভাইপচি ৰিপৰ্ট এইগিলা চব দেখুৱাইছোঁ। দেখুৱাৰ পিছত কয় মই বাহিৰত পেচাব কৰিবৰ কাৰণে আহিব খোজোঁ, মোক আহিব নিদিয়ে। কয় নাযাবি। মই কৈছোঁ কিয় ছাৰ? কয় তোৰ ভাইৰ বেমাৰ আছে, ইয়াক এৰি তোক চালান কৰি দিম। পাছত মই কৈছোঁ কাৰণে মোক বাহিৰত আহিব দিয়া নাই, ঘৰৰ ভিতৰত পেচাব কৰাইছে। পেচাব কৰি আহিছোঁ, পাছত মোক ঘৰৰ ভিতৰত যাবৰ কাৰণে ডাকি আছে। কয় কোনেও কৈ আছে যে চালান কৰি দিম, মেডিকেল কৰিব লাগে গাড়ীটোত, এনে তেনে কৈ আছে। মই ভয় খাইছোঁ, মইতো ছাৰ আছামী নহয়, মই যোৱা নাই। এজন পিছৰ পৰা আহি মোক ঘাৰত ধৰি একদম ধাক্কা মাৰি ৱালৰ লগত পেলাই দিলে। পেলাই দিয়ে মোক ডাক্কে লৈ গ'ল। লৈ যোৱাৰ পিছত কয় কি মীমাংসা কৰিবি? মই কৈছোঁ ছাৰ আমি দুখীয়া মানুহ, কি মীমাংসা কৰিম? কয় কিবা মিলা মিলি কৰিবি না নাই? ছাৰ মিলা মিলিতো কৰিব লাগিব। কয় পইচা কিমান দিবি? মই কৈছোঁ ছাৰ মই 8,000 টকা বেলেগৰ পৰা ঋণ কৰি লৈ আহিছোঁ, মোৰ লগত ইটো আছে। পাছত কয়
9 বজাতে বাহিৰত যা পাছত কয় 50,000 টকা যদি দিছ তাহলে তোর ভাইটিক লৈ যাব পারবি নাহলে চালান করে দিম এইটো ছাৰে কৈছে নামটো মই ছাৰ নাজানো তাতে বহুত আৰু কয়জন মানুহ আছিলে এইবিলাক সবে 4জনেও মারছে কোনবা সময় একবার 3জন আহিয়া বহুত মারছে এইফালে মই 300 টকা টেবলেট খাই ফেলাইছো এইটো বিষাই দিছিলে আৰু এনেকা মোটা এটা লাঠি আছিলে এইটোৰ লগত দুইটা মই পিছত কুবাইছে ভাইটিক তো ইয়াত কুবাই তনে একদম এতিয়াও মাংসটো একদম পচি যোৱা হেনেহেন আছে এতিয়াও কালা হৈ আছে হয় আজি 1000 দিলো মোৰ পৰা টোটেল মই 22,000 টকা কেছত দিছো আৰু 14,000 টকা ফোন পে কৰি দিছো মোৰ নাম অজয় দাস মই এইটো ধোৱাৰ পিছত আৰু আকৌ মাৰিবৰ কাৰণে মই বাহিৰত আহিছো বাহিৰত আহি তনে গেটৰ সন্মুখত থিয় হৈ চাইছো মোৰ বৰ্তেকাৰ বাহিৰত ওলাই জনে কৈছে কয় তোৰ গলত কি হৈছে কয় ছাৰ এইগিলা ৰিপোৰ্ট চাওক এইগিলা তনে চাল বাহিৰত ক'বলৈ মানা চানা ছাৰ একো কোৱা নাই খালি আৰু কোনবা সময়ত যদি কাৰ লগত মাল চাল যদি পোৱা আৰু কিবা কাই বিজনেছ কৰে এইবিলাক কবি নকলে আৰু উঠাই লৈ আহিম বুলি কয় আমি কৈছো ছাৰ আমিতো এইগিলা ব্যৱসায় নকৰো আমি কেনেকে গম পাম আমাক উঠাই লৈ আহিব কেনেকে হয় আজি 1000 দিছো কি ছাৰ বিচাৰো ছাৰ আমাৰ পৰা আমি গৰীব দুখীয়া মানুহ আমি 45,000 টকা আমাৰ খৰচা হৈ গৈছে আমি বেলেগৰ পৰা ঋণ ধাৰ কৰি পইচা লৈছো এইগুলা ঋণ ধাৰ এতিয়া মাৰিব লাগে পইচা নাই আমাৰ লগত তাৰ পিছত আকৌ কৈছে যে তোমাক উঠাই লম মানুহ যদি আৰু ধৰাই দিব নাপাৰা আমি ছাৰ কাক বিচাৰাম কাই ব্যৱসায় কৰে আমাক কি কয় নেকি যে ব্যৱসায় কৰো আমি দুখই দিব নাপাৰো আৰু আকৌ মই উঠাই ল'ব পাৰে তেতিয়া আমি কি কৰিম এই কাৰণে আমি এটা 1000 দিলো